হাই গাইছ আজি ৰাতিপুৱা ঘৰৰ পৰা মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ইফালে মই আজি ঘৰত আহিলোঁ মামাহঁতৰ পৰা। ইফালে মুখ চুখ ধুই তাৰমানে খলা চাপৰি পিঠা নাৰিকলেদি কৰি আছে মা। ইফালে সন্ধিয়া লগ পাম দিয়ক আজি। A few moments later. আৰু এইফালে সন্ধিয়া আজি মই ক'ৰবাত যাব ওলাইছোঁ। আৰু ক'ত যাম আপোনালোকে গম পাব। মই একলাই নাযাওঁ, কিন্তু লগৰজনীয়ে যাব। মই মজাকৈ চাইকেলত বহি লৈছোঁ সিত, আৰু সি মজাকৈ চাইকেল চলাই আছে। আমি যাম মানে আজি সন্ধিয়া মাঘ মাহত তাৰমানে বাঙালী সম্প্ৰদায়ৰ লোকে এটা উৎসৱ পালন কৰে। সেই উৎসৱটো চাব যাম। আৰু আপোনালোকে কি উৎসৱ চাব যোৱা আছে? মই প্ৰথমবাৰ আহিছোঁ এই উৎসৱটো। তাৰমানে বহৰিত হয়ে আমাৰ গাঁৱতে হয়। আৰু এই উৎসৱটো হ'ল বাঙালী সম্প্ৰদায়ৰ লোকে তাৰমানে ইয়াত অস্তপহৰ নামৰ এটা উৎসৱ পালন কৰে। 8 দিন 8 ৰাতি হৰে কৃষ্ণ হৰে ৰাম গাই থাকে আমাৰ যেনে ভাগৱত। আৰু ইয়াত তাৰমানে ভাত প্ৰসাদো সকলো দিয়া হয়। ইয়াত মানে ভক্তপ্ৰাণ ৰাইজ সকলোৱে আপোনালোকে অলপ চাই লওকচোন। হৰে কৃষ্ণ হৰে ৰাম। আৰু ইয়াত আহি কিবা এটা ভাল লাগে। ইয়াত দোকান চোকানো দিছে, মানে ভগৱানৰ কিতাপ চিতাপ পোৱা যায়। আৰু কোনে ভিডিঅ' চাই আছে ক'ৰ পৰা আপোনালোকেও আহিব পাৰে। আৰু মই